এনেকে কোনবা বাপেকটো মাৰে হেল্ল' গাইজ, স্বাগতম জনাইছোঁ বৰোদা চেনেললৈ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মানে কালিৰ ভিডিঅ'ত মানে বহুতে ভাল কমেণ্ট কৰিছে বা কালি মোৰ 2K কমপ্লিট হৈ গৈছে। মই সেইটো কাৰণে আপোনালোকক কালি এবাৰ কৈছিলোঁ বা আজিও এবাৰ কৈ দিছোঁ। আপোনালোকক সকলোকে একদম অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা মৰম ভাল পোৱাৰ কাৰণে। তুমি কিবা ক'বা? তেওঁলোকৰ মৰম ভাল পোৱা আৰু আশীৰ্বাদ নহ'লে হয়তো আজি বৰুৱাদাই ইমানখিনি উঠিব নোৱাৰিলে হয়। যিখিনি হৈছে আমাৰ কাৰণে বহুত হয়। 2K ক্ৰছ কৰিছে তেখেতে, আৰু এনেকৈ সদায় আপোনালোকে মৰম ভাল পোৱা আৰু আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিলে। ঠিক আছে, পলম নকৰোঁ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। প্ৰথমতে প্ৰেম, তাৰপিছত বিবাহ, তাৰপিছত মৰিয়াই হত্যা কৰিলে এজন লম্পট স্বামীয়ে নিজৰ পত্নীক, আৰু ইয়াৰ মূলতে অবৈধ মানে যুৱতীৰ লগত অবৈধ সম্পৰ্ক, অবৈধ প্ৰেম। আৰু অবৈধ বুলি ক'লে গমেই পাইছে, অবৈধটোৱে হৈছে মেইন। কাৰোবাৰ জীৱনটোৰ লগত অবৈধটোৱে জড়িত হৈ আছে, আৰু জড়িত হৈ থকাৰ কাৰণে সেই অবৈধ প্ৰেমৰ পৰাই হৈ গ'ল কাজিয়াৰ সূত্ৰপাত, আৰু কাজিয়াৰ সূত্ৰপাতে হৈ গ'ল মানে তাৰ পৰিণতি হৈ গ'ল হত্যাকাণ্ড। এটা হৃদয় বিদাৰক মানে দুখ লগা মানে এটা ঘটনা, যিটো কোনেও কল্পনাও কৰিব নোৱাৰে। ফেচবুকৰ প্ৰেম মানে দুদিনীয়া প্ৰেম, দুদিন ভাল পায়, দুদিন বিবাহ মানে বিয়া হ'ল, দুদিনৰ পিছতে মাহ হালধি গাৰ পৰা গোন্ধ নাযাওঁতে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। মৃত্যুক আঁকোৱালি মানে কি, হত্যা কৰা হ'ল। মৰিয়াই তাকো হত্যা কৰা হৈছে এজন লম্পট স্বামীয়ে। আৰু শুনিবলৈ পোৱা মতে সেই লম্পট স্বামীজন বৰ্তমান কাৰাগাৰত আছে, আৰু আমি অতি সোনকালে তেওঁক ফাঁচি হোৱাটো বিচাৰোঁ, আৰু তেওঁক ফাঁচি দিব লাগে, বেলেগ কোনো কথা নাই। আৰু মোৰ মতেতো তেওঁক এনকাউণ্টাৰে কৰি দিব লাগে, যাতে এনেকুৱা আৰু দ্বিতীয়জনী পংখীৰ লগত এনেকুৱা ঘটনা নহয়। আৰু এটা আছে মানে দেউতাকে ভাতত নিমখ বিচৰাৰ কাৰণেই মানে পুত্ৰই আক্ৰমণ কৰি মানে নিজৰ গুৰুলকে পিটিছে। সেইটো ভিডিঅ' আমি পালোঁ চাবলৈ। সেইটো এটা মানে সাংঘাতিক দুখ লগা কথা যে আজি যিগৰাকী পিতৃয়ে তেওঁক চম্ভালি লৈ ডাঙৰ দীঘল কৰিলে, হাতত হাত থৈ খোজ কাঢ়িবলৈ শিকিলে, পঢ়াই শুনাই মানুহ বনালে, সেইজন পুত্ৰই আকৌ কি কৰিলে, সাধাৰণ অকণমান ভাতৰ লগত নিমখ বিচৰাৰ কাৰণে গুৰুলকৈ ৰাস্তাত আনি মানে পিটিছে। মানে এইটো আমি দেখিবলৈ পালোঁ। মানে কি হৈছে আচলতে সমাজখনত। ঠিক আছে, আগতে আমি কথা পাতিম, তাৰ আগতে সেই ভিডিঅ' ক্লিপটো অকণমান চাই লওঁ, তাৰপিছত আপোনালোকৰ মাজলৈ আহি আছোঁ। এনেকে কোনবা বাপেকটো মাৰে আৰু এইবিলাকতো চাবই জাগাই নাই চাগে। ইমান ছটা বাটাৰেদি মাৰছি ধেমালি মৰি গ'লে কি কৰিলা হয়? গেলা হয় খাই আছে না মানে সমাজখন আমাৰ কোন পথে গতি কৰিছে বাৰু? মানে কাক কম, কোনে সহিব, কোনে বুজিব, তেনেকুৱা হৈছে কথাটো। এতিয়া পিতৃ মাতৃও ল'ৰা ছোৱালীৰ কাৰণে মানে বুজাস্বৰূপ হৈ গৈছে। তাৰমানে এতিয়া বাপেক মাকবিলাকে যেতিয়া ল'ৰা ছোৱালী জন্ম নহয় তেতিয়ালৈকে মানে বাপেক মাকবিলাকে কিমান চিন্তা কৰি থাকে, আমাৰ যদি এটা সন্তান থাকিলে হয়, আমাৰ যদি এটা সন্তান হ'ল হয়। কিমান মন্দিৰত গৈ হয়তো কিমান কাকতি মিনতি কৰি এটা সন্তান লাভ কৰে, বা হোৱাৰ পিছত কিমান কষ্ট কৰি লালন পালন কৰি ডাঙৰ দীঘল কৰে। তাৰ পিছত ডাঙৰ দীঘল হোৱাৰ পিছত যেতিয়া সেই পুত্ৰ সন্তানটোৱে এগৰাকী পত্নী পায় বা এগৰাকী বোৱাৰী আনে তেওঁলোকৰ কাৰণে, তাৰপিছতে এনেকুৱা হৈ যায় নেকি যে বাপেক মাকবিলাক শত্ৰু হৈ যায়, বাপেক মাকবিলাকক দেখিব নোৱাৰা হৈ যায়? কিহৰ কাৰণে হয় এইবোৰ? পত্নীৰ স্থানত পত্নীক ৰাখিব লাগে, আৰু মাক দেউতাকৰ স্থানত সদায় মাক দেউতাকক ৰাখিব লাগে। কেতিয়াও মাক দেউতাকক মানে অৱহেলা বা নিৰ্যাতন কেতিয়াও কৰিব নালাগে। আৰু সেইটো পাপ হৈছে ডাঙৰ মহাপাপ বুলি কোৱা হয়। যিয়ে বাপেক মাককে চিনি নাপায়, সেইবোৰ পুৰুষ বা সেইবোৰ ল'ৰা বা সেইবোৰ ছোৱালীয়ে বেলেগ কেনেকৈ কাক চিনি পাব? যাৰ আছে মাক দেউতাক, তেওঁলোকে মানে বুজি নাপায়। যিয়ে হেৰুৱাইছে মা দেউতাক,
মাক দেউতাকক তেওঁলোকেহে বুজি পায় মাক দেউতাকৰ মৰ্ম বা মাক বাপেকৰ মূল্যটো কিমান হয় গতিকে থাকোঁতে যদি মানে মাক দেউতাকক সেইখিনি শুশ্ৰূষা কৰিব নোৱাৰে সেইখিনি যত্ন কৰিব নোৱাৰে মৃত্যুৰ পিছত মানুহক বৰ বস্তু খুৱাই শ্ৰাদ্ধ পাৰ্বণ কৰি পেলাই একো লাভ নাই সেইবোৰ মানুহক সন্তুষ্ট কৰি লাভ নাই আচলতে মাক দেউতাকক বোলে শুশ্ৰূষা কৰিলে কোনো তীৰ্থস্থান ভ্ৰমণ কৰিব নালাগে মাক দেউতাকৰ মানে ধাৰ ঋণ 7 জনমলৈকে ল'ৰা ছোৱালীয়ে পূৰণ কৰি শেষ কৰিব নোৱাৰে গতিকে এটা জনমতে আমি চাওঁচোন মা দেউতাক আমি কিমানখিনি মানে কৰিব পাৰোঁ সেইটো নকৰি পেলাই ৰাস্তাত আনি পেলাই মাৰিব বৰ বৃদ্ধাশ্ৰমত ৰাখিব আজিকালি নতুন মানে কিছুমান শুনিবলৈ পাওঁ নতুন কিছুমান ভিডিঅ' দেখিবলৈ পাওঁ মানে আচৰিত লাগে যে এখন সমাজত আচলতে আমাৰ সমাজখনত মানুহবিলাকৰ হৈছে কি যিমানে উচ্চ শিক্ষিত হৈছে ডাঙৰ চাকৰিয়াল হৈছে সেইবোৰে আকৌ এতিয়া মাক দেউতাকক বৃদ্ধাশ্ৰমত থয় মাক বাপেকৰ কাৰণে তাৰমানে ঘৰটোত অকণমান জেগা নহয় কিন্তু সেইজনী মাকৰ গৰ্ভতে কিন্তু 9 মাহ 10 মাহ সেই সন্তানটোৱে লালন পালন হৈ পেলাই পৃথিৱীৰ দেখা পায় কি তুমি কি তুমি কি বেলেগ ঘৰৰ গালতি গালতি কৰিছে হিসাব ঘুরে এনেকে মারে ধেত এনেকে কোনবা বাপেককো মাৰে আৰু এইবিলাকতো চাবই জাগাই নাই চাগে ইমান ছটা বাটাৰেদি মাৰছি ধেমালি মৰি গেলে কি কৰলা হয় মৰি গেলে গেলা হয় খাই আছে না মোৰ মতে হৈ গ'ল কি দুখীয়া মানে অতি সোনকালে শাস্তি পাব লাগে আমাৰ পংখীৰ ক্ষেত্ৰতে হওক বা এই কোলাংগাৰ সন্তানজনৰ ক্ষেত্ৰতে হওক উচিত শাস্তি পাব লাগে নহ'লে কিন্তু এনেকুৱাবিলাকে গৈ পেলাই আৰু বহুত ডাঙৰ ঘটনা কৰিব আজি দেউতাকক মাৰিবলৈহে বাকী এডাল যেতিয়া বাটামৰ টুকুৰা দি মৰিয়াইছে আৰু মানে কি জীৱটো যাবলৈ বাকী মানুহজনৰ গতিকে এনেকুৱা অত্যাচাৰ কোনেও মানে গ্ৰহণযোগ্য নহয় এনেকুৱাক মানে আইনে উচিত শাস্তি দিব লাগে আৰু মই সিমানখিনিয়ে ক'ম আৰু বিশেষকৈ ভিডিঅ'টো বেছি দীঘল নকৰোঁ আপোনালোকে জানেই ভিডিঅ'টো দীঘল কৰি আপোনালোককো মই বৰ নকৰোঁ গতিকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোক যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি থৈ যাব লাইক কৰিব কমেণ্ট কৰিব আৰু তুমি কিবা ক'বা অহাকালিলৈ নতুন ভিডিঅ' এটা লৈ সকলোকে আহ্বান জনাইছোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব গাইজ বেছি পলম নকৰোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ কাইলৈ অন্য এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই